ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। এইটো ভিডিওত আলোচনা কৰিম অসমীয়া মাধ্যমৰ বুক লিষ্ট। অসমীয়া মাধ্যমৰ কি কিতাপ আছে যি কিতাপ পঢ়ি আমি এপিএসসি এক্সাম পাছ কৰিব পাৰোঁ। বহুতে কমেণ্টত এইটো কুৱেশ্যন সুধি আছিল যে এনেকুৱা কিছুমান কিতাপ আছে নেকি যিখিনি পঢ়ি আমি এপিএসসি এক্সাম পাছ কৰিব পাৰোঁ সম্পূৰ্ণ অসমীয়াত পঢ়ি কিনে। ঠিক আছে, এই সকলোখিনি আমি আলোচনা কৰিম, কিতাপৰ বিষয়ে আলোচনা কৰিম, লগতে আমাৰ কি কি প্ৰব্লেম হ'ব পাৰে, কি কি সুবিধা হ'ব পাৰে, সকলোখিনি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আমি প্ৰথম যদি চাওঁ, কেইটামান কুৱেশ্যন আপোনালোকে কমেণ্টত সুধি থাকে যে অসমীয়াত আহিবনে কুৱেশ্যন, ইংলিছত আহিব। যোৱাবাৰ আমাৰ এপিএসসিত প্ৰিলিমছৰ কুৱেশ্যন পেপাৰখন সম্পূৰ্ণ ইংলিছত আহিছিল, কিন্তু মেইনছৰ কুৱেশ্যন ইংলিছ আৰু অসমীয়া দুয়োটা ভাষাতে আছিল। ঠিক আছে, কিন্তু এইবাৰ আমাৰ প্ৰিলিমছৰ পেপাৰ যি দুখন পেপাৰ MCQ হয়, মাল্টিপল চইচ কুৱেশ্যন, তাতো কুৱেশ্যন পেপাৰ ইংলিছ আৰু অসমীয়া দুয়োটা ভাষাতে থাকিব। ঠিক আছে, মেইনছততো থাকিবই, মেইনছত যোৱাবাৰো আছিল। তাৰপিছত ইণ্টাৰভিউ আমি অসমীয়াত দিব পাৰিম নে ইংলিছত দিব পাৰিম। ঠিক আছে, আপুনি অসমীয়াত হওক বা ইংলিছত হওক দুয়োটা ভাষাতে আপুনি ইণ্টাৰভিউ দিব পাৰিব। ঠিক আছে, বা ইংলিছ আৰু অসমীয়া দুয়োটা মিক্স কৰিও দিব পাৰে, একো টেনশ্যন নাই। তাৰপিছত ৰাইটিং, এপিএসসি মেইনছত যিহেতু আমি ৰাইটিং কৰিব লাগে, দীঘল দীঘল কুৱেশ্যনৰ এনচাৰ লিখিব লাগে, আমি ইংলিছত লিখিব লাগে নে অসমীয়াত লিখিব লাগে, আপুনি দুয়োটা ভাষাতে লিখিব পাৰে। ঠিক আছে, আপুনি ইংলিছতো লিখিব পাৰে সম্পূৰ্ণ, বা অসমীয়াতো লিখিব পাৰে, বা আপুনি ইংলিছতো লিখিলে কিছুমান শব্দৰ অৰ্থ নাজানে, তেতিয়া আপুনি অসমীয়াতো এনেকৈ মাজে মাজে লিখি দিব পাৰে এটা দুটা। ঠিক আছে, এতিয়া এই তিনিটা আমাৰ ক্লিয়াৰ। তাৰপিছত আপুনি সুধিব পাৰে যে আমাৰ এপিএসসি এক্সাম সম্পূৰ্ণ অসমীয়াত লিখি কোনোবাই চাকৰি পাইছে নেকি। নিশ্চয় এনেকুৱা বহুত কেণ্ডিডেট আছে যিসকলে এতিয়া চাকৰি কৰি আছে, তেওঁলোকে সম্পূৰ্ণ অসমীয়াতে এপিএসসি এক্সাম লিখিছিল। তাৰপিছত আমি যদি বুক লিষ্টৰ কথা আলোচনা কৰোঁ, যেনেকৈ হিন্দী আৰু ইংলিছ মাধ্যমত, এই দুয়োটা মাধ্যমত যেনেকৈ আমাৰ ইউপিএসসি এক্সাম আৰু এপিএসসি এক্সামৰ পেটাৰ্ণটো একেই হয়, চিলেবাছো প্ৰায় একেই হয়। হিন্দী আৰু ইংলিছ মিডিয়ামত কি হয় যে আমাৰ যিখিনি ছাবজেক্ট আছে চিলেবাছত, যেনেকৈ পলিটি আছে, হিষ্ট্ৰী আছে, জিঅ'গ্ৰাফী আছে, এনভাইৰনমেণ্ট আছে, আৰ্ট এণ্ড কালচাৰ আছে। ঠিক আছে, এইবিলাক ছাবজেক্ট আমাৰ ইউপিএসচিতো লাগে, এপিএসচিতো লাগে। এইবিলাক ছাবজেক্টৰ এটা ছাবজেক্ট যেনেকৈ পলিটিৰ কাৰণে এখন বিশেষ কিতাপ আছে ইংলিছ বা হিন্দীত, বা হিষ্ট্ৰীৰ কাৰণে এখন বা দুখন কিতাপ আছে। ঠিক আছে, যিখিনি পঢ়িলে আমাৰ গোটেই কমপ্লিট হিষ্ট্ৰী, গোটেই কমপ্লিট পলিটি এখন কিতাপ পঢ়িলে হৈ যায়। জিঅ'গ্ৰাফীৰ কাৰণে এখন আছে, বা আৰ্ট এণ্ড কালচাৰ, ইকনমিৰ কাৰণে এখন এনেকৈ কিতাপ আছে বিশেষ বিশেষ, যিখন পঢ়িলে গোটেই ছাবজেক্টটো ক্লিয়াৰ হৈ যায় হিন্দী আৰু ইংলিছসকলৰ কাৰণে। কিন্তু অসমীয়াত এনেকুৱা কোনো কিতাপ নাই। আপুনি প্ৰিপাৰেশ্যন কৰিব লাগিলে মই কিতাপবিলাক কৈ দিম ক'ৰ পৰা আপুনি কালেক্ট কৰিব পাৰিব, কিন্তু এনেকুৱা বিশেষ কিতাপ নাই যে এখন কিতাপে পঢ়িম গোটেই ইণ্ডিয়াৰ হিষ্ট্ৰীটো, সেইখন কিতাপ পঢ়িলে হৈ যাব, এনেকুৱা নাই। আপুনি এখন কিতাপৰ পৰা কিছু অংশ, কিছু পাৰ্টছ আপুনি ল'ব লাগিব, বা তাৰপিছত কি কৰিব লাগিব, বেলেগ এখন কিতাপত যাব লাগিব, তাৰ পৰা কিছু অংশ আপুনি চাব লাগিব। এটা ছাবজেক্টৰ কাৰণে বেলেগ বেলেগ কিতাপৰ সহায় ল'ব লগা হ'ব পাৰে। অসমীয়াত সেইটো হ'ল প্ৰব্লেম। অসমীয়াত যদি আপুনি পঢ়িম বুলি ভাবিছে সম্পূৰ্ণ, আমি ছাজেশ্যন দিওঁ যে হিন্দীত আপুনি প্ৰিপাৰেশ্যন কৰক, ইউটিউবত সকলোখিনি ক্লাছ পাবই। হিন্দীত আপুনি প্ৰিপাৰেশ্যন কৰক, ক্লাছবিলাক কৰক, তাৰপিছত অসমীয়াত নিজে নোট বনাওক, প্ৰত্যেকটা ছাবজেক্টৰ এটা এটা নোটবুক বনাওক, আৰু আপুনি কি কৰক, নোটবিলাক অসমীয়াত বনাই যাওক। ঠিক আছে, আপুনি যিখিনি বুজি পালে সেইখিনি অসমীয়াত নোট বনাই ৰাখিলে মেইনছৰ কাৰণে কামত আহিব, প্ৰিলিমছৰ কাৰণে কামত আহিব। এইটো চবচে বেষ্ট আইডিয়া। আপুনি হিন্দীত প্ৰিপাৰেশ্যনটো কৰি অসমীয়াত নোট বনাওক, আৰু সম্পূৰ্ণ অসমীয়াত আপুনি লিখক এক্সাম, তেতিয়া আপোনাৰ বহুত ভাল হ'ব। যদি আপুনি সম্পূৰ্ণ অসমীয়াত বুক বিচাৰিব যায়, যে পলিটিৰ কাৰণে এইখন কিতাপ পঢ়িম, হিষ্ট্ৰীৰ কাৰণে এইখন কিতাপ পঢ়িম, জিঅ'গ্ৰাফীৰ কাৰণে এইখন, বা কাৰেণ্ট এফেয়াৰৰ কাৰণে এইখন, তেতিয়াহ'লে আপোনাৰ দিগদাৰ হয় অলপ। আপুনি সুধিব পাৰে যে তথাপিও আমি অসমীয়া কিতাপ পঢ়ি, অসমীয়া ভাষাৰ কিতাপ পঢ়ি আমি পাছ কৰিব পাৰিম নেকি। নিশ্চয় আপুনি পাছ কৰিব পাৰিব। আমি অসমৰ যিখিনি অসমীয়া মাধ্যমৰ কিতাপ আছে সেইখিনিৰ পৰাই আপুনি যদি সম্পূৰ্ণ চায়, তেতিয়াহ'লে আপুনি 70ৰ পৰা 80% নম্বৰ আৰামত পাই যাব। আৰু আমি সকলোৱে জানো এপিএসসি পাছ কৰাৰ কাৰণে প্ৰিলিমছত যদি আমাৰ 200 টোটেল নম্বৰ, তাৰ ভিতৰত আমি 100 পালে পাছ, বা আমাক 50% মাৰ্কছ হ'লে পাছ কৰি যাওঁ আমি। বা মেইনছতো আপোনাৰ যেনেকৈ 1580 চাগে নম্বৰ টোটেল, তাৰ ভিতৰত আপুনি যদি পায় যে 700 মান পাইছে, তেতিয়া আপুনি পাছ কৰি যাব। মানে আমাক 50% নম্বৰ লাগে পাছ কৰাৰ কাৰণে। কিন্তু আপুনি যদি ভাবে যে মই 50%য়ে প্ৰিপাৰেশ্যন কৰিম অসমীয়াত, তেতিয়াহ'লে কেনেকৈ হ'ব। আপুনি প্ৰিপাৰেশ্যনটো 100%য়ে কৰিব লাগিব, অলপ হ'লেও হিন্দীৰ সহায় ল'ব লগা হ'ব পাৰে। এতিয়া এইটো কথাৰ উত্তৰ হৈছে যে আমি সম্পূৰ্ণ অসমীয়াৰ কিতাপ পঢ়িও এপিএসসি পাছ কৰিব পাৰোঁ, নোৱাৰা নহয়। ঠিক আছে, এতিয়া আমি সকলোৱে জানো এপিএসসি পাছ কৰিবৰ কাৰণে 50% নম্বৰ হ'লে হৈ যায়, মেইনছতো, প্ৰিলিমছতো আৰু ইণ্টাৰভিউতো। ঠিক আছে, এতিয়া মোৰ ছাজেশ্যনখিনি মই অলৰেডি কৈছোঁৱে যে আমি প্ৰিপাৰেশ্যনটো সম্পূৰ্ণ হিন্দীত যদি কৰোঁ, হিন্দীত আমাৰ যিখিনি ইউটিউবত আমি লেকচাৰবিলাক পাওঁৱে,
পলিটিৰ বিষয়ে, হিষ্ট্ৰী, জিঅ'গ্ৰাফি, আৰ্ট এণ্ড কালচাৰ, কাৰেণ্ট এফেয়াৰ সকলোখিনি আমি ইউটিউবত এভেইলেবল আজিকালি। ঠিক আছে, সেইখিনি যদি আমি পঢ়ি কিনে ডেইলি যিখিনি পঢ়িলোঁ সেইখিনি অসমীয়াত নোট বনালোঁ শ্বৰ্টত বা অলপ শ্বৰ্টত যদি নোট বনায় তেতিয়া আপোনাৰ ৰিভিজন কৰাত ভাল হয়। ঠিক আছে, আপুনি সদায় যদি এনেকৈ বেলেগ বেলেগ ছাবজেক্টৰ বেলেগ বেলেগ নোটবুক বনাই কিনে আজি যিখিনি পঢ়িলে সেইখিনি অসমীয়াত আপুনি হিন্দীটো আপুনি বুজি পাবই 100%, বুজি পোৱাখিনি অসমীয়াত সম্পূৰ্ণ লিখি ৰাখিলে এনেকৈ আপুনি প্ৰিপাৰেশ্যন কৰিলে মোৰ কাৰণে বেষ্ট হয় অসমীয়াত। আৰু এক্সামটো আপুনি সম্পূৰ্ণ অসমীয়াত দিয়ক, তেতিয়া আপোনাৰ বহুত ভাল হ'ব। যদি আপুনি সম্পূৰ্ণ অসমীয়াত প্ৰিপাৰেশ্যন কৰিব বিচাৰে, অসমীয়া কিতাপ আপুনি এনেকৈ সম্পূৰ্ণ নাপায়, তথাপিও মই ক'ৰ পৰা পঢ়িব পাৰে সেইখিনি মই ক'ব পাৰিম। ঠিক আছে, মই কৈছোঁ অলৰেডি যে নোটবুক বনাওক প্ৰত্যেকটা ছাবজেক্টৰ কাৰণে, হিষ্ট্ৰীৰ কাৰণে এটা নোটবুক, পলিটিৰ কাৰণে, অসমৰ পাৰ্টখিনিৰ কাৰণে এটা বেলেগকৈ নোটবুক বনাওক, কাৰেণ্ট এফেয়াৰৰ কাৰণে বেলেগকৈ, এনেকৈ আৰ্ট এণ্ড কালচাৰৰ কাৰণে বেলেগকৈ এটা নোটবুক এনেকৈ বনাই কিনে আপুনি হিন্দীত ইউটিউবত ক্লাছবিলাক কৰক, ফ্ৰীতে চব ক্লাছ পোৱা যায়। তাৰ পৰা আপুনি অসমীয়াত নিজেতো বুজি পাব, যিখিনি বুজি পায় সেইখিনি অসমীয়াত নোটখিনি বনাই ৰাখক ডেইলি হিচাপত। ডেইলি দুটাকৈ ছাবজেক্ট পঢ়িব, ৰাতিপুৱা যদি পলিটি পঢ়িলে ইভিনিং আপুনি হিষ্ট্ৰী পঢ়িব, এনেকৈ দুটাকৈ আপুনি যদি পঢ়ে তেতিয়া আপোনাৰ সোনকালে প্ৰিপাৰেশ্যনটো হ'ব। লগতে আপুনি কাৰেণ্ট এফেয়াৰ, আমাৰ অসমৰ নিউজ পেপাৰ এখন চালেই হ'ল, আৰু মান্থলি এখন মেগাজিন লৈ আহিব অসমীয়াত, আপোনাৰ সেইখিনি যথেষ্ট। কাৰেণ্ট এফেয়াৰ, ইণ্টাৰনেশ্যনেল ৰিলেশ্যন, টেকন'লজি এইখিনিৰ কাৰণে আপোনাৰ যথেষ্ট। ঠিক আছে, নতুন নতুন স্কিমখিনি আপুনি জানিব, সেইখিনি কুৱেশ্যন আহে। আৰু আপোনাৰ মেইনছত যে এছে পেপাৰ আছে, এছে পেপাৰখনতো সহায় হ'ব যদি আপুনি নিউজ পেপাৰ পঢ়ে, কাৰণ এছে এখন সম্পূৰ্ণ কাৰেণ্ট ইভেণ্টৰ লগত জড়িত বা বৰ্তমানৰ সময়ৰ লগত জড়িত। যেনেকৈ আজিকালি মানুহবিলাকৰ অভাৰৱেট হৈ গৈ আছে, আজিকালি মানুহৰ ডিভৰ্চৰ সংখ্যা বাঢ়ি গৈ আছে, এই বিষয়ে এটা এছে আহে প্ৰত্যেকবাৰে, মানে বৰ্তমানৰ লগত জড়িত। এইবিলাক আপুনি কিহত পাব? নিউজ পেপাৰত ধুনীয়াকৈ পাব। প্ৰবন্ধবিলাক আপুনি নিজে নিজে ধুনীয়াকৈ যদি নিউজ পেপাৰ চাই আইডিয়াটো ভালকৈ পাব, ভালকৈ কেনেকৈ লিখিব পাৰি, বনাইতো লিখিব পাৰিব, কিন্তু ভালকৈ কেনেকৈ লিখিব পাৰি আপুনি নিউজ পেপাৰ চালে বেছি ভালকৈ পাৰিব। এতিয়া আমি APSCৰ চিলেবাছটো যদি এবাৰ চাই লওঁ, কি একদম মেইন চিলেবাছখিনি চাই ল'ম। আমাক কি লাগে? হিষ্ট্ৰী লাগে, জিঅ'গ্ৰাফী লাগে, আৰ্ট এণ্ড কালচাৰ, এথিক্স, ইণ্টিগ্ৰিটি, এপ্টিটিউড, এইটো এটা গোটেই এখন পেপাৰ হয় মেইনছত। ঠিক আছে, 250 নম্বৰ। কাৰেণ্ট এফেয়াৰ, আছাম জিএছ, এই আছাম জিএছো সম্পূৰ্ণ এখন APSC মেইনছৰ পেপাৰ হয় 250 নম্বৰৰ। ঠিক আছে, সম্পূৰ্ণ অসমৰ জিএছখিনি আহিব, সম্পূৰ্ণ অসমৰ হিষ্ট্ৰী, অসমৰ জিঅ'গ্ৰাফী, অসমৰ আৰ্ট এণ্ড কালচাৰ, অসমৰ গভাৰ্নেন্স, এনভাইৰনমেণ্ট, অসমৰ যিখিনি জলবায়ু, এইখিনিৰ ওপৰত এখন পেপাৰ থাকিব মেইনছত 250-ৰ। লগতে আমাৰ প্ৰিলিমছত 60ৰ পৰা 70 নম্বৰ এই অসমৰ ভাগখিনিৰ পৰাই থাকিব। অসমৰ ভাগখিনিৰ পৰা যদি পাব পাৰে তেতিয়াহ'লে আকৌ আপুনি বাকীখিনিৰ পৰা 20-30 নম্বৰ পালে আপুনি প্ৰিলিমছ পাছ কৰিয়ে যাব। ঠিক আছে, প্ৰিলিমছৰ প্ৰথম পেপাৰখন, দ্বিতীয় পেপাৰখন আপোনাৰ মেথছ আৰু ৰিজনিং লাগে, সেইখিনিৰ কাৰণে মই কৈ আছোঁ। এতিয়া এইখিনি আমাৰ APSCৰ চিলেবাছ। এতিয়া মই বুকছৰ কথা ক'ম। এখন ছাবজেক্টৰ কাৰণে এখন বুক, এনেকুৱা কোনো বুক নাই, সেইকাৰণে মই ক'ব নাযাওঁ। মই ক'ম ক'ৰ পৰা আপুনি কালেক্ট কৰি পঢ়িব পাৰিব, কিছুমান টপিক ইখনৰ পৰা, কিছুমান টপিক সিখনৰ পৰা। এতিয়া আমাৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, এনভাইৰনমেণ্ট আৰু ইকনমিৰ কথা প্ৰথমতে কৈ লওঁ। এইকেইখন ছাবজেক্টৰ কাৰণে আপুনি আমাৰ চেবাৰ, মানে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে যিমানখিনি আমাৰ টেক্সট বুক স্কুলত আমি পঢ়া কিতাপখিনি, সেইখিনি আপুনি 6ৰ পৰা 10লৈকে আপুনি পঢ়িব লাগিব। তেতিয়া আপোনাৰ যিখিনি বেছিক নলেজ, হিষ্ট্ৰীৰ বেছিক নলেজ, জিঅ'গ্ৰাফীৰ নলেজ, পলিটিৰ নলেজ, এনভাইৰনমেণ্টৰ কিতাপ আমাৰ ক্লাছ 10লৈকে থাকে, সেইখন পঢ়িলে হ'ব। আমি এইখিনি বেছিকখিনি আমি ইয়াৰ পৰা কমপ্লিট কৰি ল'ব পাৰোঁ। তাৰপিছত আৰু ওপৰৰখিনি আমি পঢ়িব লাগিব, যিহেতু APSC এক্সামত অলপ হাই লেভেলৰো কুৱেশ্যন আহিব। তাৰপিছত আমি HSৰ যিখিনি কিতাপ, আৰ্টছৰ কিতাপ, জিঅ'গ্ৰাফী, পলিটি, যিখিনি কিতাপ আমাৰ এনভাইৰনমেণ্ট, ইকনমি, হিষ্ট্ৰী, এইখিনি আমি HSৰ কিতাপখিনিৰ পৰা আমি পঢ়িব লাগিব। আৰু কি পঢ়িব তাৰ কাৰণে মাইক্ৰ'টপিকৰ মই ভিডিঅ' বনাইছোঁ, আৰু যদি ভিডিঅ' লাগে প্লিজ জনাব। আমাৰ চিলেবাছত ডাইৰেক্ট হিষ্ট্ৰী বুলি দিয়া নাই, তথাপি তাৰ ভিতৰত হিষ্ট্ৰীৰ আৰু কি বস্তু লাগিব, কি টপিক লাগিব, কি মাইক্ৰ'টপিক লাগিব হিষ্ট্ৰীৰ ভিতৰত, সেইখিনিও দিয়া আছে। যদি নাজানে প্লিজ কমেণ্ট কৰি জনাব, মই আপোনাক লিংকটো দি দিম বা মই ভিডিঅ' বনাই দিম। ঠিক আছে, তাৰপিছত মেইন ভালকৈ আৰু পঢ়াৰ কাৰণে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ডিগ্ৰীৰ যিখিনি মেজৰ ছাবজেক্ট লয়, যে মই পলিটিত মেজৰ ছাবজেক্ট লৈছোঁ বা হিষ্ট্ৰীত লয়, সেই বুককেইখন বহুত কামত আহে। ঠিক আছে, তাৰ পৰা আপুনি কালেক্ট কৰিব লাগিব, কোনোবাৰ পৰা কালেক্ট কৰিব লাগিব, নহ'লে কিনিব লাগিব, আৰু সেইখিনি পঢ়িব লাগিব। আৰু কি পঢ়িব লাগে, চিলেবাছখন ধুনীয়াকৈ এবাৰ পঢ়ি ল'ব, তেতিয়া নিজেই গম পাব। চিলেবাছখন প্ৰিণ্ট আউট কৰি আনি কিনে টেবুলত ৰাখিব। ঠিক আছে, আৰু কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ যিখিনি নোটছ, সেইখিনি সম্পূৰ্ণ অসমীয়াত পাব আপুনি, তাৰ পৰা এইখিনি ছাবজেক্ট আপুনি কমপ্লিট কৰিব পাৰিব। ঠিক আছে, তাৰপিছত অসমৰ পাৰ্টখিনি আৰু কাৰেণ্ট এফেয়াৰখিনি, অসমৰ কাৰেণ্ট এফেয়াৰ হওক বা ইণ্ডিয়ান কাৰেণ্ট এফেয়াৰে হওক, আমাৰ নিউজ পেপাৰত আহি যাব ধুনীয়াকৈ। ঠিক আছে, আৰু অসমৰ মেগাজিন এখন ল'ব কৈছোঁ আপোনাক। অসম ইয়াৰ বুকখনত আপুনি অসমৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি সকলোখিনি পাব। যদি হিষ্ট্ৰীৰ কাৰণে আৰু বেলেগকৈ বুক বিচাৰে, অসমৰ
হিষ্ট্ৰী বা অসমৰ পলিটিৰ কাৰণে বা অসমৰ জিঅ'গ্ৰাফি তেনেকুৱা আপুনি বুক ষ্টলত গৈ কিনে বুকৰ দোকানত গৈ কিনে তেনেকুৱা কিতাপ লৈ ল'ব পাৰে বহুত ধুনীয়াকৈ আপোনাৰ প্ৰিপাৰেশ্যনটো হ'ব অসমৰ পাৰ্টখিনি মানে আমাৰ প্ৰিলিমছত একদম আৰামত পাছ কৰি যাম যদি অসমৰ পাৰ্টখিনি আমি ভালকৈ পঢ়োঁ আৰু মেইনছত ডাইৰেক্ট 250 নম্বৰ আপোনাৰ কামত আহিব আৰু এইখিনি প্ৰিপাৰেশ্যনৰ কাৰণে আমি অসমীয়া ভাষাত কিতাপৰ অভাৱ নাই কিতাপৰ দোকানত গ'লে অসমৰ হিষ্ট্ৰী কিতাপ পাব জিঅ'গ্ৰাফিৰ পাব পলিটিৰ পাব সকলোখিনি পাব যদি আপোনাক আৰু অসমৰ জিএছখিনিৰ কাৰণেও আপুনি অসমৰ সাধাৰণ জ্ঞানৰ কিতাপ পাব ঠিক আছে অসমীয়া ভাষাত সম্পূৰ্ণ তাৰপিছত আপুনি যিখিনি অসমৰ লাগা সেইখিনি আপুনি প্লিজ অসমীয়া কিতাপৰ পৰাই পঢ়িব সেইখিনিত হিন্দীৰ কাৰণে দৰকাৰ নাই হিন্দী কিতাপ পঢ়াৰ কাৰণে দৰকাৰ নাই ইংলিছ কিতাপ পঢ়াৰ দৰকাৰ নাই সম্পূৰ্ণ অসমীয়াত আপুনি কিতাপ পাবই পাব আকৌ এটা ইম্পৰ্টেণ্ট কথা এপিএছচি প্ৰিলিমছৰ যিখন দ্বিতীয় পেপাৰ চিছেট পেপাৰ বা প্ৰিলিমছৰ পেপাৰটো তাত আমাৰ মেথছ আৰু ৰিজনিং লাগে মেথছ আৰু ৰিজনিঙৰ শ্বৰ্টকাট বা শ্বৰ্ট ট্ৰিক্সৰ কাৰণে মই এটা চেনেল খুলিছোঁ এই চেনেলটো প্লিজ আপুনি ছাবস্ক্ৰাইব কৰি ল'ব আপোনাৰ নিশ্চয় কামত আহিব লিংকটো মই কমেণ্টত দি দিম লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম ঠিক আছে নেক্সট জেনেৰেল ছায়েন্সৰ কাৰণে আপুনি অসমীয়াত কিতাপ পাব ধুনীয়াকৈ কিতাপৰ দোকানত গ'লে সাধাৰণ বিজ্ঞানৰ কিতাপ ঠিক আছে আৰ্ট এণ্ড কালচাৰ আৰু ছ'চাইটিৰ কাৰণে চেবাৰ কিতাপখিনি 6ৰ পৰা ক্লাছ 10লৈকে আৰু এইচএছৰ যিখিনি কিতাপ সেইখিনি আমাৰ যথেষ্ট 11 আৰু 12 হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰৰ কিতাপখিনি তাৰপিছত ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আপুনি অসমীয়া নিউজ পেপাৰবিলাকত পাবই পাব ঠিক আছে যিকোনো এখন নিউজ পেপাৰ ল'ব আজিৰ পৰা আপুনি পঢ়া ষ্টাৰ্ট কৰক নিউজ পেপাৰ আৰু এটা নোটবুক বনাওক আৰু যিখিনি ইম্পৰ্টেণ্ট নিউজ প্লিজ আপুনি নোট কৰি ৰাখক টেকন'লজি আৰু ছিকিউৰিটিৰ ওপৰতো যিখিনি ইম্পৰ্টেণ্ট এইখিনি নিউজ পেপাৰত পাব নৰ্মেল যিখিনি কাৰেণ্ট স্কিমবিলাক চৰকাৰৰ স্কিমবিলাক আহি থাকে সেইখিনিও আপুনি নিউজ পেপাৰত পাব ইয়াৰ পৰা কুৱেশ্যন আহিব স্কিমৰ ওপৰত তাৰপিছত ইথিক্স ইণ্টিগ্ৰিটি আৰু এপ্টিটিউড নামৰ এটা ছাবজেক্ট আছে চিলেবাছত আছে আমাৰ এপিএছচি মেইনছত 250 নম্বৰৰ এইখনৰ কাৰণে আপুনি হিন্দীত যদি ক্লাছ কৰে সবচে বেছি ভাল হয় হিন্দীত ইয়াৰ কাৰণে আপুনি ক্লাছ কৰিব ইউটিউবত ফ্ৰী ক্লাছ পাব এথিক্স ইণ্টিগ্ৰিটি এপ্টিটিউড ফৰ ইউপিএছচি বুলি সাৰ্চ কৰিব আপোনাৰ ধুনীয়াকৈ লেকচাৰ আহি যাব তাৰ পৰা প্ৰিপাৰেশ্যন কৰি অসমীয়াত সম্পূৰ্ণ আপুনি নোট বনাব তেতিয়া আপোনাৰ এইখন সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব সাবজেক্টখন বেছি টান নহয় যদি আপুনি ভালকৈ পঢ়ে ভালকৈ নোট বনাই বহুত কামত আহিব পাছ কৰাৰ কাৰণে এইখন পেপাৰে বহুত সহায় কৰে ঠিক আছে আৰু এছেখনেও বহুত সহায় কৰে এতিয়া হিন্দী ক্লাছ চাব আপুনি ইউটিউবত ঠিক আছে কি ইউটিউব চেনেল চাব তাৰ কাৰণে যদি আপোনাক লাগে প্লিজ কমেণ্ট কৰিব আকৌ এটা ভিডিঅ' বনাই দিম ৰিজনিং আৰু মেথছৰ কাৰণে আপুনি কিতাপৰ দোকানত যদি যায় এভেইলেবল কিতাপ পাব অসমীয়াত ঠিক আছে মেথছ আৰু ৰিজনিঙৰ শ্বৰ্টকাট বা শ্বৰ্ট ট্ৰিক্সৰ কাৰণে মই এটা চেনেল খুলিছোঁ এই চেনেলটো প্লিজ আপুনি ছাবস্ক্ৰাইব কৰি ল'ব আপোনাৰ নিশ্চয় কামত আহিব লিংকটো মই কমেণ্টত দি দিম লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম ঠিক আছে তাৰপিছত এছেৰ কাৰণে কি কৰিব মেথছ ৰিজনিং আৰু কমিউনিকেশ্যন স্কিল ইণ্টাৰপাৰ্চনেল স্কিল এইখিনিৰ কাৰণে আপুনি সম্পূৰ্ণ অসমীয়াত কিতাপ পাই যাব কিতাপৰ দোকানত গ'লে ঠিক আছে এখন কিতাপ ল'লে আপোনাৰ যথেষ্ট হৈ যাব মেথছৰ কাৰণে এখন ল'ব ৰিজনিঙৰ কাৰণে এখন ল'ব আৰু যিখিনি ইণ্টাৰপাৰ্চনেল স্কিল তাৰ কাৰণে এখন কিতাপ ল'ব মেণ্টেল এবিলিটিৰ কাৰণে এইখিনি গোটেইখিনি একেলগে থাকিব মেণ্টেল এবিলিটি ইণ্টাৰপাৰ্চনেল স্কিল এইখিনি আপুনি তাৰ কাৰণে কিতাপ এভেইলেবল অসমীয়াত পাব এছেৰ কাৰণে কি কৰিব এছেৰ বুকছ আপুনি কিতাপৰ দোকানত সম্পূৰ্ণ অসমীয়াত ধুনীয়াকৈ পাব আপুনি নিউজ পেপাৰ যেতিয়া চাব সদায় মেগাজিন যেতিয়া পঢ়িব মান্থলি উইকলি তেতিয়া আপোনাৰ এছে লিখাত বহুত সহায় হ'ব কাৰণ মেগাজিনত নিউজত এই কাৰেণ্ট ইভেণ্টবিলাকৰ ওপৰত টপিক দিয়া থাকে প্ৰবন্ধবিলাক দিয়া থাকে সেইবিলাকৰ পৰাই আপোনাৰ এছে এখন আহিব আৰু এখন এছে আপোনাৰ জিএছ পেপাৰত যিবিলাক ছাবজেক্ট আছে পলিটি বা পাব্লিক এডমিনিষ্ট্ৰেশ্যন গভাৰ্নেন্স এইবিলাকৰ ওপৰত স্কিমৰ ওপৰত তেনেকুৱা আহিব পাৰে তাৰ কাৰণে আপুনি এছেৰ একো চিলেবাছ নাই যিকোনো আহিব পাৰে আপুনি বনাই লিখিব পাৰিব লাগিব ঠিক আছে তাৰপিছত ইম্পৰ্টেণ্ট এছে মই আপোনাক দিয়ে দিম তাৰপিছত মোৰ ছাজেশ্যনটো অলৰেডি কৈছোঁৱে যে আপুনি হিন্দীত প্ৰিপাৰেশ্যন কৰক ঠিক আছে কিছুমান আপুনি ইংলিছতো প্ৰিপাৰেশ্যন কৰিব পাৰে যদি ইংলিছৰ কিতাপ আছে আপুনি গুগল ট্ৰেন্সলেটৰত গৈ কিনে অসমীয়াত আপুনি কি কৰি ল'ব পাৰে সম্পূৰ্ণ ট্ৰেন্সলেট কৰিব পাৰে বা বঙালীত ট্ৰেন্সলেট কৰিলেও আপুনি ধুনীয়াকৈ বুজি পাব ঠিক আছে মেটেৰিয়েল অসমীয়াত মেটেৰিয়েল লাহে লাহে এভেইলেবল হ'ব গৈ আছে এভেইলেবল যেতিয়া হ'ব আপোনাক মই জনাই দিম তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুন আপডেটৰ কাৰণে মই এটা চেনেল খুলিছোঁ এই চেনেলটো প্লিজ আপুনি ছাবস্ক্ৰাইব কৰি ল'ব আপোনাৰ নিশ্চয় কামত আহিব লিংকটো মই কমেণ্টত দি দিম লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম ঠিক আছে